এখন গাঁৱত এটা দুখীয়া পৰিয়াল আছিল। পৰিয়ালটোত আছিল বলোৰাম আৰু দুলুমণি। তেওঁলোকৰ সন্তান চিন্তু। বলোৰাম বৰ দুখীয়া ঘৰৰ ল'ৰা আছিল। বলোৰাম ইমানেই দুখীয়া আছিল, বলোৰামৰ খেতি কৰিবলৈ নিজৰ মাটিৰো নাছিল। বলোৰামে বেলেগৰ ঘৰত খেতি কৰি যেনে তেনে নিজৰ পৰিয়ালটো চলাই আছিল। আৰু তাৰ মাজতে সময় পালে বলোৰামে খৰি কাটি চহৰলৈ বুলি বেচিবলৈ আনে। আৰু এটা কথা, বলোৰামৰ মানুহজনী আকৌ অলপ পঢ়া শুনা, সেইবাবে বলোৰামক অলপ মাজে মাজে কেতিয়াবা গালি দি থাকে, কি যে মানুহ এটালৈ বিয়া হৈ আহিলোঁ বুলি। কেতিয়াবা আকৌ সেই কথাখিনি ভাবি বলোৰামে মনত বৰ দুখ কষ্ট পায়। আজিলৈ কাহিনীটো ইমানেই। যদি ভাল লাগিল লাইক কমেণ্ট কৰিব।